আজি হেপি লাগিছে না ভাল লাগিছে হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোৰে ভালে চাগে আৰু আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি নতুন ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ মোৰ মাটি মোৰ দেশ সেই বিষয়ত এয়া আমি সকলোৱে সজাগ হৈ আছোঁ যিহেতু আমি লাইন ল'ব লাগিব লাইন ল'বৰ কাৰণে সকলোৱে ৰেডি এয়া সিফালে আমাৰ এয়া আমি সকলোৱে মোৰ মাটি মোৰ দেশ প্ৰচেছন কৰি পিনে আহিলোঁ আৰু আহি পিনে আমি সকলোৱে এয়া আমি এটা আছে আমাক সংকল্প ল'ব দিছে এয়া সকলোৱে সংকল্প ল'ব 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন আত্মনিৰ্ভৰ আৰু বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ স্বপ্ন বাস্তৱিত কৰিম মনৰ পৰা দাসত্বৰ মনোভাৱ পৰিহাৰ কৰিম দেশৰ সমৃদ্ধ ঐতিহ্য গৌৰৱ কৰিম দেশৰ একতাৰ